নিৰ্মলা বাইদেউ ঘৰখন বৰ পৰিপাটি দেই, দেখি বৰ ভাল লাগিছে। আমাৰ ঘৰখনো কেলে ইমান আছে যে, শুই আছে, অকল শুই থাকিব জানে। এই ভাগৰ লাগিছে অলপ, সেইকাৰণে পৰি লৈছো। তাতেনো কি হ'ল? এই মতা মানুহে দিনত শুই থাকে নি? সেই যোনখন ঘৰৰ মতা মানুহে শুই থাকে সেইখন ঘৰৰ চেচ আৰু চেচ, উন্নতি নাই। সেনেকে ভাবিছা তুমি? নিৰ্মলা বাইদেউহঁতৰ ঘৰলৈ গৈছিলো, কিমান যে ধুনীয়া, কিমান পৰিপাটি, আহল বহল জেগা, ডাঙৰ পুখুৰী, পথাৰখনৰ ঘৰতে লাগি আছে। আমাৰ একোফালে সুবিধা নাই, যি কৰে তাকে আপুনি চাফ চিকুণকৈ থ'ব নোৱাৰে নে? এই আনৰ ঘৰৰ কথা মোৰ আগত কৈ নাথাকিবা। তাৰ পইচা আছে, ONGC চাকৰি, সেইকাৰণেহে মানুহ লগাই দিয়ে। আপুনিনো তেতিয়াহ'লে চাকৰি কেলৈ নকৰিলে? এতিয়া মোৰ চাকৰি ধৰি চাগে খুৱাই থকা নাই নি? দাইল ভাত ক'ত পাইছা এইবোৰ খাবলৈ? এই চাকৰি লোৱাৰ কথা নাই, বিন্দু নিজে ভোট লাগি থাকে। এতিয়া কথা কৈ নাথাকিবা। তই কেনেকুৱা মানুহ মইহে জানো, কি কৰি চাকৰি লৈছিলে। হ'ব হ'ব, মই বেলেগ কথা উলিয়াব যোৱা নাই, পৰিপাটি কথাই কৈছোঁ। হে ভগৱান, কি কিস্মত দিলা মোক, পইচা পাতি ভালৰ পৰা নাপালো, বাতি সম্পত্তিও নাপালো, মানুহটোকো অলপ বিচাৰি পোৱালে পানী থাকে অকল। এতিয়া গ'লে মানুহে ইমান সুধে কিবা কিবা কৰে নে কি বুলি, মইহে জানো কিমান লাজ লাগে ক'বলৈ একো নকৰে বুলি। মোক মানুহজনী ধুনীয়া দেখি বুলি ভাবে চাগে বহুত ভাল কিবা কৰে বুলি। মোবাইলটো ক'লে গ'ল বিচাৰি পোৱা নাই যে, অকল মোবাইলকে চাই থাকা, মোবাইলকে চাই থাক, বাপৰে চাবি চাকৰি নকৰিবি। এই কি হ'লনো, মোবাইল অকণ চাওঁ বুলি ভাবিছোঁ, তাতে কি হ'লনো? এই চা মোৰ কথা শুনিবিছে জানো বাপৰৰ নিচিনাহে। মা তুমি নিজৰ লাগি পিনি মোক খন্তেক আহিবা, বাপৰেটো চাকৰি নাপালি তোৰ ভাবি গম পাইছ এনে থাকিলে। হ'ব নালাগে নোখোজো, তেতিয়া মোৰ ভাল এইটো। বন্ধুসকল, আমাৰ ভিডিঅ' যদি আপোনাৰ ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ছাবস্ক্ৰাইব কৰিবও নাপাহৰিব।